নমস্কাৰ সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 7.1 কুৱেশ্যন নম্বৰ 6 পৰা আৰম্ভ কৰিম। সব কুৱেশ্যন নম্বৰ 6 কি সুধিছে, তলৰ বিন্দুবিলাকে যদি চতুৰ্ভুজ গঠন কৰে তেনেহলে সেই চতুৰ্ভুজৰ স্বৰূপ নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰ সপক্ষে কাৰণ দাঙি ধৰা। আমাৰ তিনিটা প্ৰশ্ন দিয়া আছে আৰু তিনিটাৰ প্ৰশ্নত মুঠ 4টাকে বিন্দু দিয়া আছে বা বিন্দু স্থানাংক দিয়া আছে। সেই বিন্দুকেইটা মানে এটা প্ৰশ্নত 4টা বিন্দু যে আছে সেই বিন্দুকেইটা একোটা চতুৰ্ভুজ গঠন কৰে নে নকৰে সেইটো আমাক পৰীক্ষা কৰিব দিছে, আৰু যদি চতুৰ্ভুজ গঠন কৰে সেই চতুৰ্ভুজৰ প্ৰকৃতি কি তাকে আমাক পৰীক্ষা কৰিব দিছে। আমি বিন্দু 4টা লিখি ললো স্থানাংকৰ সৈতে। এতিয়া আমাক পৰীক্ষা কৰিব দিছে যে এই 4টা বিন্দুৱে চতুৰ্ভুজ গঠন কৰে নে নকৰে, আৰু যদি গঠন কৰে তেন্তে চতুৰ্ভুজৰ প্ৰকৃতি কি। সো প্ৰথমতে আমি চেক কৰিম চতুৰ্ভুজ গঠন কৰে নে নকৰে। এই বিন্দু 4টা কেতিয়া চতুৰ্ভুজ গঠন কৰিব আৰু কেতিয়া চতুৰ্ভুজ গঠন নকৰে। আমি যদি চাওঁ তে দেখা পাম যে বিন্দুকেইটা যদি এনেকুৱাকে থাকে, এটো এ বি সি ডি, তেতিয়া এটা চতুৰ্ভুজ তোমাৰ কি কৰিব গঠন কৰিব। ঠিক আছে, অৰ্থাৎ আমি ক'ব পাৰোঁ যে ইয়াত 4টা বিন্দু একৰেখীয় নহয়। এই 4টা বিন্দু যদি একেৰেখাত থাকে একৰেখীয় হয়, এ বি সি ডি বিন্দুকেইটা সংযোগ কৰিলে কিন্তু আমি চতুৰ্ভুজ নাপাওঁ। অৰ্থাৎ এই বিন্দুকেইটা যদি একৰেখীয় হয় তেতিয়া আমি চতুৰ্ভুজ গঠন কৰিব নোৱাৰোঁ। ঠিক আছে, ধৰি লওক ডি বিন্দুটো আছে এ বি চি ডি, 4টা বিন্দু একেৰেখাত আছে গতিকে চতুৰ্ভুজ গঠন নকৰে। বা ইয়াৰ যদি যিকোনো 3টা বিন্দু যদি লওঁ আমি এ বি চি একেডাল সৰল ৰেখাত আছে আৰু চতুৰ্থ বিন্দু যিকোনো জেগাত আছে তেতিয়া কিন্তু আমি চতুৰ্ভুজ গঠন নকৰে। এ বি চি ডি বিন্দুৱে চতুৰ্ভুজ গঠন কৰে নে নকৰে তাৰ কাৰণে কি হ'ব লাগিব যে চতুৰ্ভুজ কেতিয়া গঠন কৰিব, ইয়াৰ যিকোনো 3টা বিন্দু এ বি চি ডিৰ যিকোনো 3টা বিন্দু একৰেখীয় হ'ব নালাগিব। দুটা হ'লে প্ৰব্লেম নাই, এই দুটাটো একৰেখাতে আছে, কিন্তু যদি 3টা বিন্দু একৰেখীয় হয় তেন্তে চতুৰ্ভুজ গঠন নকৰে। ঠিক আছে, এইটো হ'ল আমি চতুৰ্ভুজ গঠন কৰে নে নকৰে আমি গম পালো। কেতিয়া গঠন কৰিব, যেতিয়া 3টা বিন্দু একৰেখীয় নহয়। আৰু যদি গঠন কৰে তাৰপিছত ইয়াত প্ৰকৃতি উলিয়াব দিছে, চতুৰ্ভুজৰ প্ৰকৃতি কি বা চতুৰ্ভুজৰ প্ৰকাৰ কি। সো আমি জানো বিভিন্ন প্ৰকাৰৰ চতুৰ্ভুজ আছে, সামন্তৰিক, আয়ত, ৰম্বস, বৰ্গ, চিলা, তাৰপিছত ট্ৰেপিজিয়াম। এয়া কোনটো প্ৰকৃতি হ'ব তাকে আমাক পৰীক্ষা কৰিব দিছে। সো আমি কেনেকৈ পৰীক্ষা কৰিম, আমি যেতিয়া গম পাম যে চতুৰ্ভুজ গঠন কৰিলে তেতিয়া এই চতুৰ্ভুজৰ 4টা বাহুৰ জোখ উলিয়াই দিম। আগত কৰিছোঁ আমি এনেকুৱা অংক, এ বি উলিয়াম, বি চি উলিয়াম, চি ডি উলিয়াম, এ ডি উলিয়াম। সো চতুৰ্ভুজ সামন্তৰিক কেতিয়া হ'ব, যেতিয়া বিপৰীত বাহুবোৰ পৰস্পৰ সমান হ'ব। আচলতে সমান্তৰাল হ'লে সামন্তৰিক হয়, সামন্তৰিক ধৰ্মৰ মতে বিপৰীত বাহুবোৰ কি হ'ব সমান। তাৰপিছত আমি চেক কৰিম যে কৰ্ণ দুডাল, যদি কৰ্ণ দুডাল অসমান তেন্তে আমাৰ সামন্তৰিক হ'ব, আৰু যদি কৰ্ণ দুডাল সমান আৰু বিপৰীত বাহুবোৰ সমান তেন্তে হ'ব আমাৰ কি আয়ত। আৰু যদি এই চতুৰ্ভুজৰ 4টা বাহু সমান কিন্তু কৰ্ণ দুডাল সমান নহয় তেন্তে হ'ব তোমাৰ ৰম্বস। 4টা বাহু সমান আৰু কৰ্ণ দুডালো সমান তেন্তে কি হ'ব আমাৰ বৰ্গ। সো প্ৰথমতে এটা এটাকে বাহুৰ জোখ উলিয়াও, এ বি উলিয়াই দিয়ে দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি পেলাই। এ বি ইকুৱেল টু কি হ'ব -1 হোল স্কুৱেৰ প্লাছ -2 প্লাছ 0। সো আমি পাওঁ -1 কিমান পাই আমি -2 স্কুৱেৰ, ইয়াতো পাওঁ -2 স্কুৱেৰ, দেট ইজ পালোঁ আমি 4 + 4 √8 মানে কিমান হ'ব 2√2 একক। 8 মানে 4 × 2, 4 বৰ্গমূল 2। এতিয়া উলিয়াই দিয়ে বি চি, কিমান হ'ব 1 + 1 0 -2। সো আমি কি পাওঁ 2 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ একে কথা, -2 স্কুৱেৰ আৰু 2 স্কুৱেৰ একে কথা, ইয়াৰ সৈতে একে। সো এইটো হ'ব 2√2 একক। এইটো উলিয়াম চি ডি, এ বি বি চি চি ডি, তাৰপিছত এ ডি। চি ডি কি হ'ব চোৱা -1 + 3 প্লাছ 2 - 0 প্লাছ 0 - 1 দিব আমাক 2 স্কুৱেৰ, ইয়াতো দিব আমাক 2 স্কুৱেৰ, একেটা মানকে পালোঁ আমি। এতিয়া আমি শেষত এ ডি উলিয়াম 4টা বাহুৰ ভিতৰত। এ ডি কি হ'ব একেটা হ'ব এ আৰু ডি, -1 + 3 হোল স্কুৱেৰ -2 + 0 হোল স্কুৱেৰ, -1 + 3 হোল স্কুৱেৰ -2 + 0 হোল স্কুৱেৰ। এইটো একেটা হ'ব 3 - 1 মানে 2 স্কুৱেৰ, 0 - 2 মানে -2 স্কুৱেৰ, একেটা কথাই। সো 2√2 একক। আমি কি গম পালোঁ
যে এ বি বি চি চি ডি আৰু এডিৰ মান সমান, অৰ্থাৎ বাহু চাৰিওটা সমান। এতিয়া আমি কি গম পালো যে চতুৰ্ভুজটো বাহু চাৰিটা সমান। যেতিয়া বাহু চাৰিটা সমান তেতিয়া আমাৰ ৰম্বসো হ'ব পাৰে বা কি হ'ব পাৰে, বৰ্গও হ'ব পাৰে। এতিয়া ৰম্বস নম্বৰক আমি কেনেকৈ পৰীক্ষা কৰিম? কৰ্ণ দুডালৰ জোখ উলিয়াম। যদি কৰ্ণ দুডাল সমান তেন্তে বৰ্গ, আৰু এলছ কি হ'ব আমাৰ ৰম্বস। প্ৰথম কৰ্ণ দুডাল আছে এ চি। এ আৰু চি বিন্দুৰ স্থানাংক চোৱা কি আছে? এ চি স্থানাংক যদি চাওঁ আমি -1 + 1 হোল স্কুৱেৰ হ'ব, -2 -2 হোল স্কুৱেৰ হ'ব। ঠিক আছে, -1 + 1 হোল স্কুৱেৰ, আৰু ইয়াত পাওঁ আমি -2 হ'ব হোল স্কুৱেৰ। চ' ইয়াত পাওঁ আমি 0, -1 + 1 0, -2 -4 স্কুৱেৰ। চ' -4 স্কুৱেৰ 16, আৰু 16 বৰ্গমূল 4। একেবাৰে কৰি দিলোঁ। একেদৰে আমি বি ডি উলিয়াই দিম। তোমালোকে চাবা তোমাৰ স্থানাংক কেইটা কি আছে বি আৰু ডিৰ। 1 0 আৰু -3 আছে, গতিকে হ'ব 1 + 3 হোল স্কুৱেৰ, 0 - 0 হোল স্কুৱেৰ। ইয়াতো পাওঁ আমি 4 স্কুৱেৰ + 0, 4 স্কুৱেৰৰ বৰ্গমূল 4 একক। গতিকে আমি কি গম পালো যে কৰ্ণ দুডালো সমান। গতিকে চতুৰ্ভুজটো কি হ'ব? বৰ্গ হ'ব। চ' এটাকে লিখি দিম যে এ বি = বি চি = চি ডি = এ ডি, আৰু কৰ্ণ দুডালো সমান। কি কি আছে আমাৰ? এ চি = বি ডি। এটাকে এ বি চি ডি এটা কি হ'ব? বৰ্গ। কুৱেশ্যন নম্বৰ 2 বিন্দু চাৰিটা স্থানাংক লিখি ললো। আমি এতিয়া এটা এটাকে চাৰিটা বাহুৰ জোখ উলিয়াম আগৰ দৰেই। চ' এ বি = কি হ'ব? আমি যদি প্ৰশ্নটো চাওঁ 3 -3 হোল স্কুৱেৰ প্লাছ 5 - 1 হোল স্কুৱেৰ, 5 - 1 হোল স্কুৱেৰ। চ' অন চিম্পলিফিকেশ্যন -3 - 3 হ'ব 6 স্কুৱেৰ, 5 - 1 হ'ব 4 স্কুৱেৰ। চ' এইটো হ'ব 36, এইটো হ'ব আমি 16, = পাওঁ আমি 52। 52ক আমি লিখিব পাৰোঁ 4 × 13, 4ৰ বৰ্গমূল 2 √13 একক। একেদৰে আমি উলিয়াই দিম বি চি। বি চি কিমান হ'ব? 3 - 0 হোল স্কুৱেৰ, 1 - 3 হোল স্কুৱেৰ। 3 - 0 হোল স্কুৱেৰ, 1 - 3 হোল স্কুৱেৰ। চ' ইয়াত পাওঁ আমি 3 স্কুৱেৰ, ইয়াত পাওঁ আমি -2 স্কুৱেৰ। কিমান হ'ব? 9 + 4 = √13 একক। চি ডি একেদৰে উলিয়াই দিয়া 0 + 1 হোল স্কুৱেৰ, 3 + 4 হোল স্কুৱেৰ, 3 + 4 হোল স্কুৱেৰ। চ' আমি পাওঁ 1 স্কুৱেৰ + 7 স্কুৱেৰ, that is 1 + 49, that is 50। শেষত আমি এ ডি উলিয়াই দিম। এ ডি কিমান হ'ব? -3 + 1 হোল স্কুৱেৰ, 5 + 4 হোল স্কুৱেৰ, -3 + 1 হোল স্কুৱেৰ, 5 + 4 হোল স্কুৱেৰ। চ' আমি পাওঁ -3 + 1 আমাক দিয়ে -2 স্কুৱেৰ, ইয়াত পাওঁ আমি 9 স্কুৱেৰ, 5 + 4, -2 স্কুৱেৰ মানে হ'ল 4 + 81, that is 80 √85 একক। চ' আমি চাৰিটা বাহুৰ জোখ পালোঁ, এ বি, বি চি, চি ডি, এ ডি। এটা আনটো কোনোটোৰ সৈতে সমান নহয়, বিপৰীত বাহুযোৰ সমান নহয়। চ' আমাৰ এই আয়ত বৰ্গ চতুৰ্ভুজ হোৱাৰ একো চান্সেই নাই, আমাৰ সাধাৰণ চতুৰ্ভুজ এটা হ'ব। ইয়াত আৰু এটা কথা, এতিয়া যিহেতু বাহুবোৰ সমান নহয়, চ' আমাৰ মনলৈ এটা প্ৰশ্ন আহিব লাগে যে এই বিন্দু চাৰিটা চতুৰ্ভুজ গঠন কৰে নে নকৰে? কেতিয়া কৰিব? যেতিয়া ইয়াৰে যিকোনো বিন্দু তিনিটা কি হয়? একৰেখীয় নহয়। ধৰি লোৱা এ বি চি, এই বিন্দু তিনিটা একৰেখীয় আছে, তেতিয়া চতুৰ্ভুজ গঠন কৰিবনে? নিশ্চয় নকৰে। চ' এই বিন্দু তিনিটা একৰেখীয় আছে নে নাই পৰীক্ষা কৰিবলৈ কি কৰিব লাগিব? আমাৰ এ বি ল'ব লাগিব, বি চি ল'ব লাগিব, তাৰপিছত কি ল'ব লাগিব? আমাৰ এ চি ল'ব লাগিব। ইয়াৰে যিকোনো দুটা বাহুৰ যোগফল যদি তৃতীয় বাহুৰ সমান, তেন্তে কি হ'ব? আমাৰ একৰেখীয় হৈ যাব, তেতিয়া আমাৰ চতুৰ্ভুজ গঠন নকৰে। চ' এইটো চেক কৰিবলৈ একৰেখীয় হয়নে নহয়, এই বাহু চাৰিটা যোগ কৰাৰ উপৰিও আমি কৰ্ণ দুডালো চেক কৰিব লাগিব। ঠিক আছে, আমি কৰ্ণ দুডালৰ জোখ উলিয়াই দিম। চ' প্ৰথম কৰ্ণটো হ'ব এ চি। কি হ'ব আমাৰ? -3 + 0, ইয়াত পাওঁ আমি 5 - 3 হোল স্কুৱেৰ। চ' ইয়াত কি পাওঁ আমি? -3 স্কুৱেৰ মানে 9, 5 - 3 মানে কিমান হ'ব? 2, 9 + 4 = কিমান পালোঁ আমি? 13 একক। একেদৰে বি ডি উলিয়াই দিয়ে 3 + 1
1 plus 4. So 3 plus 1 whole square, 1 plus 4 whole square. So আমি 4 square plus 5 square কিমান পাব 16 plus 25 equal to কিমান পাব আমি 141 একক আমি কৰ্ণ দুটাৰ জোখ উলিয়াই দিলো এটা যদি আমি ইয়াত পৰীক্ষা কৰিছো আমি ab জোখ কিমান আছে 2 root over 13 a b c d ab আছে আমাৰ 2 root over 13 bc আছে আমাৰ root over 13 আকৌ সো ac আছে root over 13 এটো root over 13 এটো root over 13 so root over 13 আৰু এই দুটা যোগ কৰি যদি কৰি দিও আমি bc আৰু ac root over 13 plus root over 13 আমাক কি দিব 2 root 13 গতিকে আমি ক'ব পাৰো যে এই bc আৰু ac যোগ কৰিলে আমি কি পাও ab গতিকে a b c তোমাৰ কি হ'ব তিনিটা একে ৰেখাত আছে এত কৰিছিলো তেনেকুৱা অংক যিহেতু আমি কি গম পালো যে bc আৰু ac ৰ যোগফল plus ac equal to bc is root over 13 plus root over 13 equal to কিমান 2 root 13 মানে কি আছিল আমাৰ আমি পালো BC আৰু SC যোগ কৰিলে AB অৰ্থাৎ ABC বিন্দু তিনিটা একৰেখীয় 3 নম্বৰ অংকটো তোমালোকৰ কাৰণে এৰিলো নিজে চেক কৰিবা এটা কোৱেশ্চন নম্বৰ 7 সাম খুব ইম্পৰ্টেন্ট কোৱেশ্চন এই প্ৰশ্নবোৰ খুব সুধি থাকে আমাৰ পৰীক্ষাত সো কি দিছে 2 - 5 আৰু -29 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটোৰ নিৰ্ণয় কৰা দুটা বিন্দু স্থানাংক দিছে সেই বিন্দু দুটাৰ পৰা x অক্ষৰ ওপৰত এনেকুৱা এটা বিন্দু লব দিছে যাতে এই বিন্দুৰ পৰা এই বিন্দু দুটাৰ দূৰত্ব কি হয় তোমাৰ সমান ঠিক আছে আমি বিন্দু দুটা স্থানাংক লিখি ললো আমাক কি কৰিব দিছে যে x অক্ষৰ ওপৰত এনেকুৱা এটা বিন্দু লব দিছে যে সেই বিন্দুটোৰ পৰা এই বিন্দু দূৰত্ব যিমান আৰু সেই বিন্দুৰ পৰা ইয়াৰ দূৰত্ব তোমাৰ কি হ'ব একে হ'ব সো x অক্ষত এটা বিন্দুৰ স্থানাংক লব দিছে সো ক্লাছত আমি শিকিছিলো যে x অক্ষত যিকোনো বিন্দুৰ স্থানাংক কি হয় তাৰ এটা আৰ্হি আছে এনেকুৱা ক্লাছত আমি শিকিছিলো এটো x অক্ষত যদি এটা বিন্দু লও সেই বিন্দুটোৰ আৰ্হি সদায় আমি কি হ'ব আমাৰ x, 0 নিচে মত পইছে তোমালোকৰ ক্লাছত শিকিছিলো যে x অক্ষত থকা যিকোনো বিন্দুৰ আৰ্হি হ'ল x, 0 একেদৰে y অক্ষত থকা যিকোনো বিন্দুৰ আৰ্হি হ'ল আমাৰ 0, y সো x অক্ষত এনেকুৱা এটা বিন্দু লব দিছে এডাল x অক্ষ ইয়াৰ যিকোনো জায়গাত এটা বিন্দু লও তাৰ আৰ্হি আমি x, 0 এ পাম সো এনেকুৱা এটা বিন্দু লব দিছে যে এই বিন্দুটোৰ পৰা ইয়াৰ দূৰত্ব যিমান হ'ব এই বিন্দুটোৰ পৰা ইয়াৰ দূৰত্ব কি হ'ব আমাৰ একে হ'ব সো বিন্দুটো আমি কি হ'ব নাজানো সো আমি ধৰি লম যে x অক্ষ থকা বিন্দুটোৰ স্থানাংক কিমান আমাৰ x, 0 x অক্ষ থকা বিন্দুটো আমি লিখি ললো p x, 0 সো আমাৰ প্ৰশ্নমতে কি কৈছে যে p ৰ পৰা a দূৰত্ব যিমান p ৰ পৰা b দূৰত্ব কিমান আমাক এটোই সুধিছে প্ৰশ্নত যে এই দুটা বিন্দুৰ পৰা সমদূৰত্বত থকা x অক্ষত বিন্দুটোৰ নিৰ্ণয় কৰিব দিছে সো প্ৰশ্নতে আমি কি গম পালো যে p ৰ পৰা a দূৰত্ব যিমান p ৰ পৰা b দূৰত্ব কিমান হেতুক আমি লিখি দিম যে প্ৰশ্নমতে কি হ'ব আমাৰ AP p ৰ পৰা a দূৰত্ব মানে কি AP b ৰ পৰা p দূৰত্ব কি হ'ব আমাৰ BP সো এটা দূৰত্বটো প্ৰয়োগ কৰি দিয়া AP a আৰু p ৰ মাজৰ দূৰত্ব কিমান হ'ব 2 - x whole square plus -5 - 0 whole square একেদৰে BP b আৰু p ৰ মাজৰ দূৰত্ব কিমান হ'ব -2 - x whole square 9 - 0 whole square সো আমাৰ এই সমীকৰণটোৰ দুই পক্ষত বৰ্গমূল আছে আমি উঠাই দিব পাৰো সো বাকি থাকিব আমাৰ কিমান 2 - x whole square -5 whole square ইয়াত একে হ'ব উঠি যাব কি থাকিব এটা মাইনাসটো আমি কমন লৈ দিও 2 + x হ'ব whole square 9 square বাকিখিনি সিম্পলিফিকেশন সো a - b whole square উত্তর হ'ব কিমান হ'ব আমাৰ 2 square minus কিমান হ'ব 4x সৰি plus x square ইয়াত পাম আমি 25 minus 2 square plus হৈ যাব সো ইয়াতো একে হ'ব 2 square plus 4x plus x square plus 81 সো আমি পাও 4 minus 4x plus x square plus 25 is equal to 4 plus 4x plus x square plus 81 4 4 cancel গল x square cancel গল বাকি থকাখিনি লিখি দিম -4x plus 4x to হলে -4x is equal to 81 minus 25 so আমি -8x মাইনাস কৰিলে কিমান পাম আমি 11 ৰ 5 গল থাকিল 6 7 ৰ 5 গল থাকিল 2 গল থাকিল 5 so x equal to পাম আমি -7 x মান কিমান পালো আমি
7 গতিকে বিন্দুটোৰ স্থানাংক উলিয়াব দিছে আমাক বিন্দুটো ধৰিছিল px, 0 x ৰ মান আমি পালো -7 গতিকে বিন্দুটো হ'ব কিমান -7, 0 সো লিখি দিম নিৰ্ণয় বিন্দুটোৰ স্থানাংক -7, 0 নেক্সট কোৱেশ্চনটো চোৱা কি দিছে y ৰ সেই মান নিৰ্ণয় কৰা যাৰ বাবে p 2 - 0 আৰু q 0, y বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 আমাৰ y ৰ মান উলিয়াব দিছে আমাক কি দি আছে যে p আৰু q ৰ মাজৰ দূৰত্ব কিমান আমাৰ 10 বিন্দু দুটাৰ স্থানাংক দিয়া আছে কিমান দিয়া আছে আমাৰ 2 - 3 আৰু 10, y y ৰ মান উলিয়াব লাগে যাতে আমাক কি দিয়া আছে যে এইটো আৰু এইটো p আৰু q ৰ মাজৰ দূৰত্ব কিমান 10 একক সো আমি প্ৰশ্ন মতে ডাইৰেক্টলি লিখি দিম যে p আৰু q ৰ মাজৰ দূৰত্ব কেনেকৈ লিখো pq ইকুৱেল টু কিমান দিছে আমাৰ 10 তাৰ পিছত সূত্ৰ প্ৰয়োগ কৰি দিয়া দূৰত্ব সূত্ৰ p আৰু q ৰ মাজত 2 - 10 হোল স্কয়াৰ তাৰ পিছত কিমান হ'ব -3 - y হোল স্কয়াৰ ইজ ইকুৱেল টু কিমান হ'ব 10 সো ইয়াত দুইফালে বৰ্গমূল নাই যে উঠাই দিম সো ইয়াত কি কৰিম আমি এইফালে বৰ্গমূল উঠাই দিলে এইফালে কি হ'ব আমাৰ বৰ্গ হ'ব সো 2 - 10 মানে হ'ব -8 স্কয়াৰ এই দুইটা মাইনাস থাকিলে অলপ আগত অংকটো কৰিছিল মাইনাসটো কমন হোৱাৰ পিছত প্লাস হৈ যাব গতিকে ডাইৰেক্টলি লিখি দিব আৰু 3 + y হোল স্কয়াৰ ইয়াত হ'ব আমাৰ 10 স্কয়াৰ সো ইয়াত পাও আমি 64 ইয়াত পাও আমি 3 + y হোল স্কয়াৰ মানে কিমান হ'ব 3 স্কয়াৰ মানে 9 + 6y + y স্কয়াৰ ইজ ইকুৱেল টু 100 সো এইটো দ্বিঘাত সমীকৰণ হৈ গ'ল y মানটো উলিয়াই দেখুৱাব লাগে আমাৰ সো সেই হিচাপে সজাই লোৱা y স্কয়াৰ তাৰ পিছত হ'ব 6y ইয়াত পাও কিমান আমি 73 এফালে হ'ব -100 ইজ ইকুৱেল টু 0 সো y স্কয়াৰ + 6y ইয়াত পাও মাইনাস কিমান হ'ব আমাৰ 10 ৰ পৰা 3 গল থাকিল 7 9 ৰ পৰা 7 গল থাকিল 2 সো ইয়াৰ পৰা আমাৰ y মানটো উলিয়াব লাগে সেইটো দ্বিঘাত সমীকৰণ সমাধান আমি শিকিছোৱে সো আমি ইয়াত উৎপাদকীকৰণ পদ্ধতি প্ৰয়োগ কৰি দিম y স্কয়াৰ 27 ক মাইনাস কৰি মিলাব লাগিব উৎপাদক দি পেলাই কিমান 6 সো 3 × 27 সো এক লিখিব পাৰো 9 - 3y is equal to 0 so y square 9y - 3y - 27 is equal to 0 তাৰ পিছত আমি পাও যে y যদি কমন লও y + 9 - 3 কমন ললে y + 9 is equal to 0 so y + 9 y - 3 is equal to 0 এটাকে কি পালো আমি যে y + 9 is equal to 0 বা y - 3 is equal to 0 so y equal to পাও আমি -10 y equal to পাও আমি 3 y মান পাই গলো এটাকে y মান আমি কিমান পালো 9 বা 3 কোৱেশ্চন নম্বৰ 9 চোৱা যদি q01 বিন্দুটো p5 - 3 আৰু rx - 6 ৰ পৰা সমদূৰৱৰ্তী তেন্তে x ৰ মান উলিওৱা তদুপৰি qr আৰু p ৰ দূৰত্ব কেটা উলিওৱা প্ৰশ্নটো ভালদৰে বুজি লবা কি বুলি কৈছে যে q বিন্দুটো এই বিন্দুটো p আৰু r ৰ পৰা সমদূৰৱৰ্তী অৰ্থাৎ q বিন্দুৰ পৰা p ৰ যিমান দূৰত্ব q বিন্দুৰ পৰা r ৰ কিমান দূৰত্ব একদম সিম্পলি আমি কি কৰিব পাৰো যে qp ইজ ইকুৱেল টু আমাৰ কি qr তেতিয়া আমাৰ কি উলিয়াব দিছে x যেটো নম্বৰ 1 তাৰ পিছত qr আৰু p ৰ দূৰত্ব কেটা উলিয়াব দিছে সো বিন্দু 4টা আমি লিখি ললো আমি বিন্দু 3টা লিখি ললো আমি সো প্ৰশ্ন মতে আমাক কি দি আছে কি কৈছে যে q বিন্দুটো p আৰু r ৰ পৰা সমদূৰৱৰ্তী অৰ্থাৎ qp মানে q আৰু p ৰ মাজৰ দূৰত্ব যিমান q আৰু r ৰ মাজৰ দূৰত্ব কিমান সো আমি লিখিম যে qp ইজ ইকুৱেল টু qr একে অংক দুটা অংক অলৰেডি কৰিছে তেনেকৈ জাস্ট সিম্পলিফাই কৰি দিয়া সো qp কিমান হ'ব 0 - 5 হোল স্কয়াৰ 1 + 3 হোল স্কয়াৰ একদৰে qr টো উলিয়াই দিম আমি কিমান হ'ব 0 - x হোল স্কয়াৰ 1 - 6 হোল স্কয়াৰ ইয়াতো দুইফালে বৰ্গমূল আছে একেবাৰে উঠাই দিম আমি সো ইয়াত -5 আমি যদি স্টেপ জাম্প কৰি কৰো 0 - 5 স্কয়াৰ মানে কিমান হ'ব 5 স্কয়াৰ মানে 25 হ'ব ইয়াত 1 + 3 মানে 4 স্কয়াৰ মানে কিমান হ'ব 16 0 - x মানে আমাক x দিব গতিকে পাম আমি x স্কয়াৰ 1 - 6 মানে আমাক দিব -5 -5 ক স্কয়াৰ কৰিলে পাম আমি 25 বৰ্গমূল কিটাকে আমি মনে মনে উঠাই দিছো তাৰ পিছত আমি স্টেপ জাম্প কৰিছো ইয়াত সো +25 দুইফালে আমি কেনসেল কৰি দিব পাৰো সো x স্কয়াৰ ইকুৱেল টু পাম আমি 16 গতিকে x ইকুৱেল টু পাম আমি +-4 তো x ৰ মান উলিয়াব দিছে x ৰ মান কিমান পালো আমি +-4 আমি x ৰ মান উলিয়ালো এতিয়া আমাক শেষত উলিয়াব দিছে আমাক যে কি উলিয়াব দিছে qr আৰু pr qr আৰু pr উলিয়াবলৈ আমাৰ
গোটেইকেইটা স্থানাংক লাগিব দিয়াও আছে আমাক স্থানাংক কিন্তু r ৰ স্থানাংক x,6 দিয়া আছে x ৰ মানটো আমি অলৰেডি উলিয়ালো x ৰ মান দুটা পালো +4 পালো -4 পালো গতিকে r ৰ স্থানাংক 4,6 হ'ব -4, কি হ'ব 6 হ'ব গতিকে স্থানাংককেইটা আমি আকৌ লিখি পেলাই qr আৰু pr আমি উলিয়াই দিম এটাকে সো বিন্দুকেইটা স্থানাংক আকৌ লিখি ললো r ৰ মান +-4 6 লিখিলো অৰ্থাৎ r ৰ মান আমি এবাৰ +4 দি কৰিম এবাৰ আমি -4 দি কৰিম সো প্ৰথমতে qr উলিয়াম আমি qr উলিয়াই দিম qr ইকুৱেল টু কি হ'ব 0 মাইনাস প্রথমে +4 আছে গতিকে হ'ব 0 - 4 স্কয়ার তাৰপিছত হ'ব 1 + 6 হোল স্কয়ার -6 সরি সো ইয়াত পাও আমি 4 স্কয়ার প্লাস -5 স্কয়ার সো কিমান হ'ব আমাৰ 4 স্কয়ার মানে 16 আৰু 5 স্কয়ার মানে 25 16 আৰু 25 প্লাস কৰিলে আমি কিমান পাম √41 আকৌ qr টো মই -4 দি কৰিব লাগিব প্ৰথমতে +4 দি এপ্লাই কৰিছিলো কিন্তু সো ইয়াত যেহেতু 0 আছে ইয়াত q প্ৰথম x1 মানে 0 আছে ইয়াত প্ৰথম স্থানাংকটো বা x স্থানাংকটো সো 0 - 4 বা 0 + 4 এ কোনো আমাৰ ডিফাৰেন্স নাহে একেটা মানে হ'ব গতিকে +4 ললে আমি একেটা মানকে পাম সো ইয়াত প্ৰয়োজন নাই +4 আৰু -4 দি বেলেগে কৰাৰ ঠিক আছে একেদৰে আমি pr টো উলিয়াই লম কিমান হ'ব 5 প্ৰথমে +4 টো যদি এপ্লাই কৰো কি হ'ব 5 -4 হোল স্কয়ার তাৰপিছত হ'ব -3 -6 হোল স্কয়ার সো 5 -4 হোল স্কয়ার -3 -6 হোল স্কয়ার সো ইকুৱেল টু পাও আমি 5 - 4 মানে হ'ব -1 স্কয়ার -3 আৰু -6 দিব আমাক -9 স্কয়ার 1 স্কয়ার মানে -1 স্কয়ার মানে 1 -9 স্কয়ার মানে 81 সো √82 একক আমি pr টো আকৌ উলিয়াব লাগিব কাৰণ প্ৰথমতে আমি +4 লৈছিল এতিয়া আমি কি ল'ব আমি -4 সো কি হ'ব 5 -4 ললে -1 আছে +4 হোল স্কয়ার প্লাস -3 -6 হোল স্কয়ার সো আমি পাও 5 + 4 দিব আমাক 9 স্কয়ার এটো দিব -9 স্কয়ার দ্যাট ইজ পাও আমি 81 + 81 এর অর্থ কিমান হ'ব আমাৰ 81 আৰু 81 প্লাস কৰিলে বা 81 * 2 লিখি দিও পৰ দুটা 81 আছে গতিকে পাও আমি 9√2 একক অংকটো চাও কি হৈছে x আৰু y ৰ মাজৰ সম্পৰ্ক উলিওৱা যাতে xy বিন্দুটো 36 আৰু -34 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী একদম সহজ অংক কেনেকৈ অংক কৰি আছো একে অংক আগৰ কিটা হইতে যে এই বিন্দুটো ইয়াৰ পৰা যিমান দূৰত্বত আছে ইয়াৰ পৰা একে দূৰত্বত আছে সো আমি প্ৰশ্ন মতে লিখি পেলাই এই দুটা বিন্দুৰ দূৰত্ব ইকুৱেল টু এই দুটা বিন্দুৰ মাজৰ দূৰত্ব দেখুৱাই পেলাই দিম তেতিয়া x আৰু y ৰ মাজত কিবা এটা সম্পৰ্ক আমি পাই যাম এই বিন্দু তিনিটা স্থানাংক লিখি ললো আমাক প্ৰশ্ন মতে কি কোৱা হৈছে যে a বিন্দুৰ দূৰত্ব এই দুটা বিন্দুৰ পৰা সমান অৰ্থাৎ আমি লিখিব পাৰো যে ab = ac তাকে আমি লিখি ললো এনেকৈ অংক আমি আগৰ তিনটা অংকটো কৰিছো সো দূৰত্ব সূত্ৰ প্ৰয়োগ কৰা কি হ'ব x - 3 হোল স্কয়ার তাৰপিছত হ'ব y - 6 হোল স্কয়ার ইয়াত পাও আমি x + 3 হোল স্কয়ার ইয়াত পাও আমি y - 4 হোল স্কয়ার সো বৰ্গমূল দুইফালে উঠি গল বাই এখিনি সিম্পলিফিকেশন ইয়াত a - b হোল স্কয়ার s স্কয়ার - 2 মানে হ'ব 6x + 9 ইয়াতো একেই -12y + 36 ইয়াত হ'ব x স্কয়ার + 6x + 3 স্কয়ার মানে হ'ব 9 এটা একে হ'ব y স্কয়ার -8y + 4 স্কয়ার মানে হ'ব 16 ক্যান্সেল কৰা +x স্কয়ার ইয়াতো +x স্কয়ার ক্যান্সেল দুই পক্ষত +9 + 9 + y স্কয়ার + y স্কয়ার বাকিখিনি চোৱা লিখি দে কি বাকি থাকিল আমাৰ -6x - 12y + 36 ইয়াত পাও আমি 6x - 8y + 16 এতিয়া সব একে পক্ষত কৰি দিয়া -6x এটো হ'ব -6x - 12y + 8y + 36 - 16 = 0 সো আমি পাও -12x - 4y এই দুটাৰ পৰা ইয়াত পাও +20 = 0 গোটেইটা 4 হৰণ কৰিব পাৰি কিমান পাও আমি -3x - y + 5 = 0 মই প্ৰথমত যেটো মাইনাস চিন নিদিও সো এনেকৈ লিখিব পাৰো 3x + y - 5 = 0 সো আমাৰ এই অনুশীলনটো শেষ হ'ল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল
শেষৰ যিকেইটা অংক আছে 7, 8, 9, 10 খুবেই ইম্পৰ্টেণ্ট অংক, পৰীক্ষাত খুব সুধি থাকে। চ' তোমালোক নিশ্চয় গম পাইছা অংককেইটা কিমান সহজ অংক, দুবাৰমান প্ৰেক্টিচ কৰিলে পাৰি যাবা। ঠিক আছে।